আজি আলাপ অসমৰ বৰ্ষপূৰ্তি উপলক্ষে মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো। আলাপ অসম ডিজিটেল মাধ্যমত সাহিত্য চৰ্চা কৰিবলৈ অসমৰ প্ৰথম অসমীয়া কমিউনিটি ব্লগিং সাইট যি লেখক লেখিকাসকলক লিখিবলৈ এটা ডিজিটেল প্লেটফৰ্ম দিছে আৰু তাৰ বাবে টিম আলাপ অসম সঁচাকৈয়ে ধন্যবাদৰ পাত্ৰ। কাৰণ যি সময়ত অসমীয়া ভাষা সাহিত্যৰ চৰ্চা কমি আহিছে বুলি চিন্তা চৰ্চা কৰি থকা হৈছে সেইখিনি সময়তে ডিজিটেল মাধ্যমত এটা প্লেটফৰ্ম আগবঢ়াই দিছে আলাপ অসমে আৰু পাৰ্সোনেল ব্লগ নথকা সকলেও ইয়াত লিখিব পাৰিছে। আৰু আটাইতকৈ ভাল কথা হ'ল পোষ্ট যেতিয়া আলাপ অসমলৈ দিয়া হয় তেতিয়া আলাপ অসমৰ টিমে ধুনীয়াকৈ পোষ্টটো বানান বা প্ৰুফ ৰেড কৰিহে পোষ্টটো এপ্ৰুভ কৰে। সেইখিনি সঁচাকৈয়ে শলাগিবলগীয়া কথা। আৰু মই নিজেও এখন উপন্যাস লিখি আছো আলাপ অসমৰ বুকুত মাথো প্ৰেমৰ বাবে বুলি। মাথো প্ৰেমৰ বাবে পঢ়ি পাঠক ৰাইজে ভাল পাইছে বুলি জানিব পাৰি মই নথৈ আনন্দিত হৈছো। আৰু বৰ্ষপূৰ্তি উপলক্ষে বৰ বিশেষ আৰু আজি একো নকওঁ, মাত্ৰ এটাই ক'ম যে থেংক ইউ টিম আলাপ অসম। আপোনালোকে বহুত ভাল কাম কৰি আছে আৰু কৰি যাওক। নতুন নতুন লিখনি নতুন নতুন সৃষ্টিৰাজিৰে আলাপ অসমৰ বাকৰি সদায় উজলি থাকক, সেয়াই মই কামনা কৰিছো। থেংক ইউ।